নমস্কাৰ সকলোলৈকে আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মই ভালে আছোঁ। আজি ভাবিলোঁ আপোনালোকৰ লগত ছাগলী মাংস ৰেচিপি এটা শ্বেয়াৰ কৰোঁ। লগতে কেইদিনমান আগতে আমি তিৰুপতি বালাজী মন্দিৰত গৈছিলোঁ, সেইটো ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আশা কৰিছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে মোৰ ভিডিঅ'টি শেষলৈকে চাই থাকিব। ছাগলী মাংস বনাবৰ কাৰণে আমি ইয়াতে 500 গ্ৰাম ছাগলী মাংস ধুই লৈছোঁ। এতিয়া আমি ইয়াতে 2 চামুচমানৰ জোখৰ আদা নহৰু পেষ্ট দি লৈছোঁ। লগতে ৰেড চিলি পাউডাৰ 1 চামুচ, মটন মছলা 1 চামুচ, ধনিয়া পাউডাৰ 1 চামুচ আৰু মিঠাতেল অলপমান দি কিনে এইখিনি আমি ভালদৰে মিহলি কৰি আধা ঘণ্টামান সময় থৈ দিছোঁ। মাংসখিনি আমি আধা ঘণ্টামান সময় এনেদৰে ৰাখি থৈ বাকী মাংসৰ কাৰণে যিখিনি প্ৰয়োজন হয় সেইখিনি আমি যা-যোগাৰ কৰি ল'লোঁ। এয়া হৈছে 2টা বিলাহীৰ পেষ্ট বনাই লৈছোঁ, কেঁচা জলকীয়া 2টা কাটি লৈছোঁ, পিঁয়াজ লৈছোঁ আৰু আলু লৈছোঁ এইখিনি। আৰু ইয়াতে কেৰাহীখন গৰম হ'ব দিছোঁ। কেৰাহীখন যেতিয়া গৰম হ'ল তেতিয়া আমি এনেদৰে মিঠাতেল দি ল'লোঁ আৰু অকণমান মিঠাতেল আমি বেছিকৈ দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত আমি ইয়াতে জালুক, লং, ইলাচি আৰু ডালচেনি অকণমানকৈ দি ল'লোঁ। ডালচেনি, ইলাচি, লঙৰ যেতিয়া কালাৰটো সলনি হ'ব ধৰিলে এতিয়া আমি ইয়াতে মাংসখিনি দি দিছোঁ। আপোনালোকে মেৰিনেট কৰোঁতে হালধি গুড়ি দি ল'ব পাৰে, আমি দি লোৱা নাই কাৰণ হালধি গুড়ি দিলে মাংসখিনি পুতুককৈ তলত লাগি ধৰে, সেইবাবে। এনেদৰে ভালদৰে এবাৰ লৰাই লৈছোঁ। লগতে আমি কেইটামান নহৰু এৰুৱাই লৈছিলোঁ, সেইখিনিও ইয়াতে আমি দি দিলোঁ। কাটি লোৱা কেঁচা জলকীয়া 2টাও আমি দি দিলোঁ আৰু এইখিনি ভালদৰে লৰাই লৈ ঢাকন লগাই দিম। আমি মাংসখিনি প্ৰায় 10 মিনিটমান ভাজি ল'লোঁ। এতিয়া আমি কাটি লোৱা পিঁয়াজখিনি ইয়াতে দি দিছোঁ। ইয়াতে এতিয়া আমি নিমখখিনি দি দিলোঁ আৰু ভালদৰে লৰাই লৈছোঁ। এইখিনি 5 মিনিটমান ভাজি হোৱাৰ পিছত ইয়াতে আমি এতিয়া আলুখিনি দি দিলোঁ। এনেদৰে আলুৰে সৈতে অলপ সময় আমি ভাজি থাকিম। ছাগলী মাংস বহুত বেছিকৈ ভাজিব লাগে, তেতিয়াহে ভালদৰে সিজি যায়। আলুখিনিৰে সৈতে যেতিয়া অকণমান মাংসখিনি আমাৰ সিজি গৈছে তেতিয়া আমি আদা নহৰুৰ পেষ্টখিনি দি আকৌ ভাজি লৈছোঁ। লগতে ইয়াতে এতিয়া আমি হালধি গুড়ি দি দিছোঁ। মাংসখিনি আমি প্ৰায় এনেদৰে 30 মিনিটমান সময় ভাজি ল'লোঁ। এইখিনি ভাজি প্ৰায় হৈ গৈছে। এতিয়া আমি বনাই লৈছিলোঁ যে বিলাহীৰ পেষ্টখিনি ইয়াতে দি দিছোঁ। বিলাহীখিনি দিয়াৰ পিছতো আমি এনেদৰে ভাজি আছোঁ যেতিয়ালৈকে বিলাহীখিনি ভালদৰে ভাজি নাযায়, লগতে মাংসখিনিৰ লগত মিলি যোৱা নাই। সেইবাবে এনেদৰে আমি প্ৰায় 10 মিনিটমান সময় ভাজি ল'লোঁ আৰু এইখিনি মাংস প্ৰায় আমাৰ ভাজি হৈ গৈছে। এয়া আমাৰ মাংসখিনি ভাজি হৈ গ'ল আৰু ইয়াতে আমি এতিয়া গৰম পানী দি দিছোঁ। এনেদৰে উতলি আছে আৰু আপোনালোকক এটা কথা কোৱা হোৱাই নাছিলে, এইখিনি মাংসৰ চৰ্বি আমি যাক তেল বুলি কওঁ, এইখিনি আমি মাংসৰ পৰা উঠাই থৈছিলোঁ আৰু যেতিয়া মাংসখিনি পানী দি উতলি আছে তেতিয়া আমি চৰ্বিখিনি দি লৈছোঁ। মাংসখিনি উতলি পানী নোহোৱা হৈ গৈছে, প্ৰায় হৈয়ে গৈছে।
আমাৰ মাংসখিনি প্ৰায় হৈ গৈছে। এতিয়া আমি জিৰা পাউডাৰ এইখিনি দি দিছোঁ আৰু একেলগে আমি ইয়াতে গৰম মছলাখিনিও দি দিম। সৰু চামুচেৰে আমি 1 চামুচ গৰম মছলা দি দিছোঁ আৰু এইখিনি 5 মিনিটমান উতলিব দিম। তাৰপিছত আমাৰ মাংস হৈ গৈছে। দেখা পাইছেনে কি ধুনীয়া কালাৰ আহিছে? আৰু এইটো ঠিক খাবলৈও ভাল হ'ব বাৰু। খাই উঠি আপোনালোকক জনাই আছোঁ। এইখিনি আমাৰ মাংসখিনি হৈ গ'ল। এতিয়া আমি গেছটো অফ কৰি দিলোঁ আৰু এতিয়া কাটি থোৱা ধনিয়াখিনি ইয়াতে আমি দি দিছোঁ আৰু লৰাই দিলোঁ। ছাগলী মাংসৰ এতিয়া আমি ভাত খালোঁ আৰু মাংসখিনি খাব ভাল হৈছিলে। এনেদৰে আপোনালোকেও বনাই চাব পাৰে, নিশ্চয় ভাল হ'ব। দুপৰীয়া ভাত খাই উঠি অকণমান ওলাই গৈছিলোঁ আমি থকা ঠাইখিনিৰ ওচৰতে। ভাবিলোঁ আপোনালোকৰ লগত সেইখিনি শ্বেয়াৰ কৰোঁ। সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, লগতে আমি থকা ঠাইখিনি অকণমান দেখুৱাই দিছোঁ। চাই থাকিব। ওলাই আহিয়ে মোৰ মিক্স ফ্ৰুটছৰ জুচ খাব মন গ'ল, সেইবাবে মিক্স ফ্ৰুটৰ জুচ এটা লৈ ল'লোঁ। জুচ খাই ল'লোঁ, কিন্তু মোৰ আৰু ওচৰতে আইচক্ৰীম দেখা পালোঁ, সেইকাৰণে আইচক্ৰীমো এটা খালোঁ। আপোনালোকে চাগে ভাবিছে এই ঠাণ্ডাৰ আইচক্ৰীম কিয় খাইছে বুলি, কিন্তু আমি থকা ঠাইখিনি গৰম হয়। আমাৰ অসমতে এতিয়া বহুত বেছি ঠাণ্ডা হৈ আছে। ভিডিঅ'টি বহুত দিন আগতে বনোৱা আছিলে, কিন্তু মোৰ এডিট কৰা এলাহতে আপোনালোকৰ লগত